পাৰফৰ্মেন্সক লৈ নতুবা আপোনাৰ মোবাইল ডাটা অতি সোনকালে ব্যৱহাৰ হৈছে, যাৰ কাৰণে আপুনি অসুবিধাৰ সন্মুখীন হৈছে। আজি আপোনাক মই এনেকুৱা 3টা ছেটিংছৰ কথা ক'ম, যাৰ দ্বাৰা আপুনি আপোনাৰ ফোনটোৰ বেটাৰী পাৰফৰ্মেন্সৰ লগতে মোবাইল ডাটা বচাব পাৰিব আৰু আপুনি নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। আহক চাওঁ আজি মোৰ এই ভিডিঅ'টোত আপুনি আপোনাৰ বেটাৰী পাৰফৰ্মেন্স আৰু মোবাইল ডাটা কেনেকৈ ইমপ্ৰুভ কৰিব। আপোনাৰ বেটাৰী পাৰফৰ্মেন্স আৰু মোবাইল ডাটা ইমপ্ৰুভ কৰিবৰ কাৰণে আপুনি আপোনাৰ ছেটিংছত গৈ মোবাইল নেটৱৰ্কত গৈ ডাটা ইউজেজত গৈ ডাটা ইউজেজ দিছ মান্থ গৈ বেকগ্ৰাউণ্ড ডাটা এনেবল হৈ আছে ডিছেবল কৰি দিব। ক্ৰমত গৈ বেকগ্ৰাউণ্ড ডাটা এনেবল হৈ আছে ডিছেবল কৰি দিব। গুগল প্লে ষ্টৰতো একে কামেই কৰিব, হোৱাটছআপতো সেই একে কামটো কৰিব। আপুনি মোবাইল ডাটা আৰু ৱাইফাই আৰু ৰ'মিং ডাটা এইকেইটা অন থাকিব দিব, নহ'লে আপোনাৰ অন নহ'ব। এনেকৈ আপুনি আপোনাৰ ফোনটোত যিমানকেইটা এপছ আছে গোটেইকেইটা বেকগ্ৰাউণ্ড ডাটা অফ কৰি দিব। এতিয়া আহক 2 নম্বৰ ছেটিংছলৈ। আপুনি আপোনাৰ প্লে ষ্টৰৰ পৰা বহুতো এনেকুৱা থাৰ্ড পাৰ্টি এপ ইনষ্টল কৰে, যাৰ দ্বাৰা আপোনাৰ ফোনটো শ্ল' হয়, হেং মাৰে আৰু আপোনাৰ বেটাৰী অতি সোনকালে ব্যৱহাৰ হয় আৰু আপুনি ভাবে যে আপোনাৰ ফোনটো বেয়া হৈছে। কিন্তু নহয়, আপুনি নিজৰ ফোনটোত থাৰ্ড পাৰ্টি এপ ডাউনলোড কৰাৰ আগতে আপুনি সেই এপটোৰ বিষয়ে পঢ়ি চাওক, নতুবা তাত থকা ৰেটিং চাওক, নতুবা ৰিভিউ ভালকৈ পঢ়ি চাব। এতিয়া আহক আপুনি আপোনাৰ প্লে ষ্টৰটো অন কৰক। প্লে ষ্টৰটো অন কৰি আপুনি আপোনাৰ ছেটিংছত গৈ এইটো যে দেখিছে অটো 3 নম্বৰতে নটিফিকেশ্যন এপ ডাউনলোড পাৰফৰ্মেন্স আৰু 3 নম্বৰতে দেখিছে অটো আপডেট এপ, এইটো ক্লিক কৰি ইয়াতে অভাৰ এনি নেটৱৰ্ক ডাটা চাৰ্জেছ মে এপ্লাই লিখা আছে, এইটো আপুনি ডু নট অটো আপডেট এপছ কৰি দিয়ক আৰু ডান কৰি দিয়ক। এতিয়া চাব আপুনি আপোনাৰ বেটাৰীৰ লগতে মোবাইল ডাটা কেনেকৈ নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আহক 3 নম্বৰ ছেটিংছলৈ। আপুনি আপোনাৰ 3 নম্বৰ ছেটিংছটোৰ কাৰণে সেই একেই ছেটিংছত গৈ আপোনাৰ লোকেশ্যনত গৈ লোকেশ্যনটো যদি এনেবল হৈ আছে ডিছেবল কৰি দিব। আপোনাৰ সেই লোকেশ্যনটোৰ পৰা আপোনাৰ GPS কানেকশ্যন অন হৈ থাকে, যাৰ কাৰণে আপোনাৰ নেটৰ লগতে আপোনাৰ বেটাৰীও বহুত সোনকালে খতম হয় আৰু আপুনি যিকোনো ভিডিঅ' চোৱাৰ পৰা অসুবিধা হয়, যাৰ কাৰণে আপুনি চাব নোৱাৰে। সেইকাৰণে আপুনি আপোনাৰ মোবাইল ডাটা অতি সোনকালে খতম হয়, আপুনি নিজৰ লোকেশ্যনটো কৰি থাকে। এনেকুৱা নতুন ভিডিঅ' পাবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব। ধন্যবাদ।